নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। ইউটিউবত মই আজিৰ পৰা আকৌ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ কাৰণ মই ইউটিউবত ভিডিঅ' একেবাৰে দিয়া বন্ধ কৰি দিছিলোঁ। মানে লাষ্ট টাইম মই নৱেম্বৰ মাহত ভিডিঅ' দিছিলোঁ, কিন্তু আজি এবছৰ হ'ল মই ভিডিঅ' দিয়া নাই আৰু মই মানে ইউটিউবটো একেবাৰে এৰি দিছিলোঁ, মানে ভিডিঅ' দিয়া বন্ধই কৰি দিছিলোঁ। ফেচবুকত দি থাকোঁ মাজে মাজে, কিন্তু ইউটিউবতহে মই বন্ধ কৰি দিছিলোঁ। আকৌ ভাবিলোঁ কি মই ভিডিঅ' আকৌ আৰম্ভ কৰোঁ ইউটিউবত দিবলৈ। আজিৰ পৰা আকৌ নতুনকৈ ষ্টাৰ্ট কৰোঁ। একেটা চেনেলতে ভিডিঅ' দিম, কিন্তু আকৌ নতুন ভিডিঅ' দিম এতিয়াৰ পৰা। মানে আজিৰ পৰা আৰম্ভ কৰিমেই আৰু ইউটিউবত ভিডিঅ' দিবলৈ। শ্বৰ্ট ভিডিঅ' হওক, লং ভিডিঅ'ই হওক, মই দি যাম এতিয়াৰ পৰা, মানে আজিৰ পৰা। আৰু ফেচবুকতো মাজে মাজে মই ভিডিঅ' দিয়ে থাকোঁ। আপোনালোকে মোৰ ফেচবুক পেজটোত গৈ চাব পাৰিব, আৰু মোৰ ফেচবুক পেজটো মই তলত দি দিম। আৰু আপোনালোকে চাই যাব ভিডিঅ'খিনি, আৰু ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে আজিৰ পৰা আকৌ নতুনকৈ ইউটিউবটো ষ্টাৰ্ট কৰোঁ বোলো। এফালে আমাৰ গোঁসাই পোৱালিটো শুই আছে, আৰু এনেকৈ দোলাত হোৱালে ধুনীয়াকৈ শুই থাকে দিনটো। আৰু অলপমান দোলাটো এনেকৈ হিলাই দিব লাগে, তেতিয়া বহুত ধুনীয়াকৈ শুই থাকে। আৰু আজি তাৰ বেজী আছে, চাব চেণ্টাৰত আজি তাৰ বেজী আছে। ইমান মৰম লগাকৈ শুই আছে সি। এনেকৈ শুৱাই থৈ দিলে সি ধুনীয়াকৈ দিনটোলৈ শুই থাকে। আৰু বতৰটো আজি খুব ডাৱৰীয়া, মানে দুদিন ৰ'দ দিলে আকৌ আজি ডাৱৰীয়া। মানে এবাৰ ধান কাটিব দিবনে নিদিয়ে নেজানো আৰু। এইফালে চাব চেণ্টাৰ গৈ আছোঁ অকলে। মানে মানুহজনক ক'লোঁ নালাগে মই খোজকাঢ়ি যাওঁ, আহোঁতে আনিবলৈ যাবি বুলি ক'লোঁ। এতিয়া আমি মাক পুতেকে খোজকাঢ়ি গৈ আছোঁ। এইফালে ধাননি আজি এইবাৰ মানে ধান ধুনীয়া হৈছে। এইফালে ধাননি, আৰু এইফালে ৰাস্তা, আৰু এইফালে ইমান বৰটেঙা লাগিছে। বৰটেঙাটো দেখিয়ে পোৱা নাই কেমেৰাত। আৰু এইফালে আমি গৈ আছোঁ। সি শুই থাকিলে এতিয়া। এইফালে খোজকাঢ়ি ভাগৰ লাগি গৈছেগৈ। মানে দূৰ আছে ঘৰৰ পৰা, 45 মিনিটমানটো লাগে মানে। আৰু এইফালে বকুচা লৈ লৈছোঁ, আৰু মোৰ বিষ খাই গৈছেগৈ। তো এইফালে গৈ আছোঁ। দলং পাৰ হৈ দিলোঁ, আৰু বেছি দূৰ নাই, 10 মিনিটমান লাগিব। আজি মানে খোজকাঢ়িম বুলিকৈ আহিছোঁ। মানে কেতিয়াবা খোজকাঢ়িব লাগে ন, বহুত দিন হ'ল খোজকাঢ়া নাই, ঘৰতে সোমাই থকা হৈছে। আজি বোলো খোজকাঢ়িয়ে যাওঁ, সেইকাৰণে খোজকাঢ়িছিলোঁ, অৱস্থাই বেয়া হৈ গৈছে। ৰাস্তা এনেকুৱা লাগিছে হাবিৰ মাজত খোজকাঢ়ি আছোঁ। চাৰিওফালে হাবি, পিছে ঘৰ আছে বাৰু, ইফালে ঘৰ আছে। এফালে পালোহি, আৰু বেছি দূৰ নাই আৰু। এইটো য়েল্ল' কালাৰ ঘৰটো, হালধীয়া, সেইটোৱে হয়। তো একদম ভাগৰ লাগি গৈছেগৈ আজি। অনুৰাগ দিছিলি ন, অনুৰাগ হৈ গ'ল যে খালে। এফালে বেজী লৈ হৈ গ'ল, এতিয়া গৈ আছোঁ। সোনকালে হ'ল বাৰু বেজী। গৈ কিনে অলপমান বহিবহে পালোঁ, তাৰপিছত লগে দিলে আমাক কান্দোৰাটো, কান্দিলে। এতিয়া মাহীহঁতৰ ঘৰত এপাক ঘূমাওঁ, মানুহজন তাতে আহিব। বেজী লৈ অহাৰ পৰিণতি এয়া, বুকুচা ল'বলগীয়া হৈছে। আৰু বুকুচা লৈ ভাত সিজাই আছোঁ। এইফালে চব্জি সিজাই আছোঁ, গোটেই লেতেৰা হৈ আছে। মাছ ভাজিছিলোঁ, লেতেৰা হৈ আছে, তেলৰ চিটিকনি পৰি গোটেই লেতেৰা হৈ আছে। আৰু এইফালে কৰি আছে, উপায় নাই।